কৃষ্ণ। আজি পবিত্ৰ ভাদ মাহৰ সোমবাৰৰ 12 তাৰিখ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাগ তিথি। সেই উদ্দেশ্যৰে আমি ৰাতিপুৱা গা পা ধুই গুৰু স্মৰণ কৰি যাত্ৰা কৰিলোঁ গোলাঘাটৰ বুৰঞ্জী প্ৰসিদ্ধ এভাগী নামঘৰলৈ। কিছু কথা জনাও হ'ব আৰু লগতে ভক্তপ্ৰাণ বৈষ্ণৱৰ লগতে এভাগী শৰাই দিয়াৰ মানসেৰে। এয়া মোৰ লগত আছে মোৰ দেউতা, মা আৰু বা। বহুত দূৰ অতিক্ৰম কৰি অখুৱা পকোৱা বাটেৰে গৈ এই নামঘৰ ভাগৰ প্ৰাংগণ পালোহি। গাড়ীৰ পৰা নামি আমি নামঘৰলৈ বুলি খোজ ল'লোঁ। নামঘৰলৈ সোমোৱাৰ দুয়োকাষে ইমান ধুনীয়াকৈ সজাই তুলিছে ব্যৱসায় প্ৰতিষ্ঠানসমূহে, চাওকচোন। এই নামঘৰ ভাগেই হৈছে আঠখেলীয়া বৰ নামঘৰ। আঠখেলীয়া এই শব্দটি ধৰ্মপ্ৰাণ সকলো লোকৰ অন্তৰতেই অতিশয় মধুৰ আৰু আদৰৰ শব্দ। কিমান যে স্মৃতিৰে ভৰপূৰ, কিমান যে গৌৰৱ, কিমান যে শ্ৰদ্ধা ভক্তিৰ ভাৱ, কিমান যে বিশ্বাস আৰু কিমান যে যকৃতিৰে মহিমামণ্ডিত হৈ আছে এই শব্দটি। হাত মুখ ধুই প্ৰৱেশ দুৱাৰ পালোহি। প্ৰৱেশ দুৱাৰৰ সোঁফালে শৰাই দ্ৰব্যসমূহ ভকতক চঞ্জাই দি আগবাঢ়িলোঁ চাকি শলিতা জ্বলোৱা ঠাইলৈ। দেখিলোঁ অগণন ভক্তই নিজৰ কামনা বেকত কৰি চাকি ধূপ জ্বলাই সেৱা কৰিছে। আমি তাৰে অংশীদাৰ হিচাপে প্ৰভুৰ চৰণত আমাৰ লগতে সমূহ ভক্তপ্ৰাণ বৈষ্ণৱৰ কুশল কামনা কৰি চাকি ধূপ দি সেৱা কৰিলোঁ। সঁচাকৈ ইমান ভিৰ কৰিছে ভক্তপ্ৰাণ বৈষ্ণৱসকলে। ভিৰৰ মাজতে এজন ভকতে আমাক চাহৰ ব্যৱস্থা কৰা স্থলীলৈ লৈ গ'ল। চাহ খাই নামঘৰৰ গাতে লাগি থকা পুখুৰীৰ দৰ্শন কৰি ভাল লাগিল। তাত থকা মাছ কাছবিলাকক চাই এনেকুৱা লাগিল যেন তেওঁলোকেও হৰি নামৰ ধ্বনিৰ বাণীৰে এপাক সোমাই এপাক ওলায়। সঁচাকৈ বিৰল এই মহিমামণ্ডিত নামঘৰ ভাগ। তাৰে বৰ বাৰিকৰৰ মুখে এই নামঘৰৰ ইতিবৃত্তি জানি বৰ ভাল লাগিল। তাৰ পিছত আমি নামঘৰৰ ভিতৰলৈ গৈ নামত বহি প্ৰসাদ গ্ৰহণ কৰি ঘৰমুৱা হ'লোঁ। ফ্ৰেণ্ডছ, আপোনালোকে বাৰু আমাৰ ভিডিঅ'টো চাই ভাল পালেনে? যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটি ক্লিক কৰি দিব। বাই বাই ফ্ৰেণ্ডছ।